একদম অৱস্থা নাই আৰু মৰিম আৰু উপায় নাই এতিয়া আমি CSP দোকান ফাইন শ্বপত ৰখিছোঁ বাট এতিয়া ইয়াত পাৰ বাইক 50কে লৈছে ব্ৰেকফাষ্ট लंच लंच हट अभी लंच नहीं अभी ब्रेकफास्ट का समय है ओ কথা পাতিব লাগিব ৰিকুৱেষ্ট কৰিব লাগিব উপায় নাপালে কান্দি দিব লাগিব তো পইচাটো নাই এতিয়া ATM চেটিএম ইয়াত ক'ত ৰাতিত পাম তো সেইকাৰণে ক'ব লাগিব আৰু everyone welcome back to my another episode আজি মানে এতিয়া মাইদিয়াৰ পৰা ওলাই আহি এতিয়া দামুক পাইছোঁ সিহঁতৰ দামুকত ভোক লগাৰ কাৰণে ব্ৰেকফাষ্ট কৰিলোঁ অলপ তো এতিয়া খাই বৈ ওলাই আহিলোঁ আৰু এখন হোটেলতে খাইছিলোঁ তো এতিয়া শদিয়াত ৰখিমগৈ বুলি ভাবিছোঁ কি হয় জানো চাই লওঁ গৈ চাই লওঁ তাৰপিছত দেখা যাব শদিয়া গৈ পিনে শদিয়া দলংখনো চাই যাওঁ বুলি ভাবিছোঁ কি হয় চাই লওঁ আজিলৈকে বাৰু চাই পোৱা নাই সেইকাৰণে ভাবিছোঁ শদিয়া দলংখনে চাইও যাওঁ বুলি আহিছোঁ যে এতিয়া ডাবল খৰচ নকৰোঁ ডাইৰেক্ট তাৰপৰা শদিয়া হৈ গুচি যাওঁগৈ বুলি ভাবিছোঁ তো এতিয়া কি কৰোঁ চাই লওঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু এইখন হোটেলতে খাইছোঁ আপোনালোকে মাইদিয়াত বৰফ চালে চাগে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি তাতে ভিডিঅ'টো এণ্ড কৰি দিলোঁ সেইকাৰণে এতিয়া ইয়াত ওলাই আহিলোঁ আৰু এতিয়া আকৌ ইয়াত নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তো ভিডিঅ'টো চাবা আৰু কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰিব নাপাহৰিব এতিয়া ভিডিঅ'টো চাই থাকিব এতিয়া ইয়াৰ পৰা ওলাম আৰু এখন হোটেল হোটেল হোমষ্টে ইয়াত হোমষ্টে কৰিব পাৰিব তো আপোনালোকে যদি মন আছে ইয়াতো কৰি ৰখিব নি যাব পাৰিব তো চাই লওক এখন হোটেলতে আমি ভাত নাপাম বুলি ভাবি আমি ভাত নাখালোঁ অকল ফ্ৰাইড ৰাইচ খালোঁ আৰু ব্ৰেকফাষ্টৰ কাৰণে তাৰপিছত গৈ লওঁ আগত ভোক লাগে তাতে ৰখি পিনে আকৌ খাবগৈ লাগিব এতিয়া গৈ লওঁগৈ ইয়াৰ পৰা তো ওলাম আৰু এতিয়াৰ পৰা বাইকখন এইটো নাপাকটা এইটো বনাবগৈ লাগিব আৰু এইটো পাছত গৈ লওঁগৈ ধেমাজিতে বনাবগৈ লাগিব ইয়াত এতিয়া নবনাওঁগৈ আৰু তো হেল্ল' গাইজ ফাইনেলি আমি এতিয়া মায়দিয়াৰ পৰা ওলাই আহি দামুক পালোহি আৰু বাট আমি বহুত ডাঙৰ ভুল এটা কৰিলোঁ তো কৈ আছোঁ আপোনালোকক তো গাইজ আমি ৰয়িঙৰ পৰা ডাইৰেক্ট শদিয়া যাব লাগিছিল বাট সেইটো কথা আমি গম নাপালোঁ তো সেইটো কাৰণে আমি এতিয়া অলমষ্ট ৰয়িঙৰ পৰা 50 কিলোমিটাৰমান গুচি আহিলোগৈ তো এতিয়া উপায় নাই আহিলোগৈ যেতিয়া যাবই লাগিব তো নহ'লে আকৌ এতিয়া 50 কিলোমিটাৰ বেক হৈ ৰয়িঙলৈ যোৱাটো ধেমালি কথা নহয় চ' এতিয়া দামবুক হৈ মেপৰ পৰা সোমাব পাৰি বুলি কৈছে তো এতিয়া চাই লওঁ যদি সোমাব পাৰোঁ যাম তো যদি যাওঁ আপোনালোকক দেখাম সেইকাৰণে ভিডিঅ'টো আগলৈকে চাই থাকিব এতিয়া ৰাস্তাৰ ভিউ অলপ চাই লওক আপোনালোকক দেখাইছোঁ যে এইটো ৰাস্তাৰ ভিউ দেখুওৱা নহ'ল আপোনালোকক তো এতিয়া ঘূৰি যাওঁতে ৰাস্তাৰ ভিউ অলপ চাই লওক তো গাইজ এতিয়া আমি আমুকৰ পৰা আহি এতিয়া বৰ্তমান পাইছোঁ আৰু ইয়াত ৰখি লওঁ কিবা বস্তু ল'বলগীয়া আছে লৈ লওঁ তাৰপিছত ইয়াৰ পৰা গৈ আমি ডাইৰেক্ট শদিয়া নহ'লে শদিয়াত সোমাই লওঁ তাৰপিছত শদিয়া যাম এতিয়া গৈ লওঁ ইয়াত বস্তু কেইটামান লৈ লওঁ তাত বোলে এনেকুৱা ডাঙৰ দোকান বজাৰ নাই বোলে সেইকাৰণে এতিয়া ইয়াৰ পৰা বস্তু লৈ যাওঁ খাবলগীয়া কিছুমান তো এতিয়া ইয়াৰ পৰাই বস্তু লৈ লওঁ দেখাইছোঁ তাৰপিছত কি লওঁ সেইটোৰ পৰা টাৰ্ণ লৈ এতিয়া আমি সোমালোঁ সেইটো চাইডে গ'লে মানে পাচিঘাট পাবগৈ এতিয়া আকৌ ইয়াৰ পৰা আমি শদিয়া সোমাব বোলে তো শদিয়ালৈ যাওঁ তাৰপিছত শদিয়া চাওঁ এতিয়া যাওঁ গাইজ আমি এতিয়া মেপৰ টাউনৰ পৰা সোমাই আহিছোঁ শদিয়ালৈ বুলি মানুহ কেইজনমানক সুধিছিলোঁ কৈছে ৰাস্তাটো ইমান ভাল নহয় বুলি তো চাই লওঁ এতিয়া কি হয় যদি যাব পাৰোঁ যাম নোৱাৰিলেতো ঘূৰি আহিব লাগিব উপায় নাই চ' সেইটো কাৰণে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব ৰাস্তাৰ বিষয়ে আপোনালোকক এফালৰ পৰা দেখাই যাম তো চাই থাকক আপোনালোকে তো গাইজ এতিয়া অলমষ্ট 5 কিলোমিটাৰমান সোমাই আহিলোঁ তো বৰ্তমানলৈকে ৰাস্তা ভালে পাইছোঁ আগলৈ কি হয় নাজানো চ' ভিডিঅ'টো চাই থাকক আপোনালোকক দেখাম গাইজ ফাইনেলি বেয়া ৰাস্তা পোৱা ষ্টাৰ্ট হৈ গ'ল আৰু আগলৈ ৰাস্তা কিমান দূৰ বেয়া হয় সেইটো নাজানো তো এতিয়া গৈ থাকোঁ তো গাইজ ফাইনেলি বহুত টাইমৰ পিছত এতিয়া ব্ৰিজ এখন পাইছোঁ বহুত টাইমৰ পাছত পাইছোঁ দেই গাইজ নকওঁ এতিয়া ব্ৰিজখন পাৰ কৰি লওঁ তাৰপিছত কৈ আছোঁ আপোনালোকক গাইজ শদিয়া ৰাস্তা চাওক কে আৰু এবাৰ শদিয়াত যাব নালাগে দেই গাইজ শদিয়াত ইমান জংঘলৰ ভিতৰত যাব লাগে গাইজ ৰাস্তাৰ কণ্ডিশ্যন ইমানেই বেয়া যে জংঘলৰ মাজেৰে যাব লাগিব বুলি আমি গম পোৱা নাছিলোঁ ভাবিছিলোঁ ৰাস্তা বেয়া মানে এনে কেঁচা ৰাস্তা শিল পেলাই থৈছে চাগে বুলি বাট ইমানে যে কণ্ডিশ্যন বেয়া বুলি আমি গম পোৱা নাছিলোঁ অ' মাই গড গম পোৱা হ'লে নাহিলোহেঁতেন গাইজ তো এতিয়া আহিছোঁ ঘূৰি যাব নোৱাৰে এতিয়া যাবই লাগিব আৰু তো সেইটো কাৰণে গৈ থাকোঁ আগলৈকে আৰু ৰাস্তা যদি বেয়া হয় কি নকৰোঁ উপায় নাই এতিয়া যাবই লাগিব গৈ থাকোঁ তো সেইটো কাৰণে ভিডিঅ'টো চাই থাকক আপোনালোকে গাইজ এতিয়া অলপ আগত গৈ আকৌ সুধিব লাগিব ৰাস্তাটো এইটোৱে হয়নে নে আমি বেলেগ ৰাস্তাত গৈ আছোঁ তো সুধি লওঁ
গাইজ ৰাস্তাটো এইটোৱে হয়, বাট এতিয়া ডাঙৰ প্ৰব্লেম এটা হৈছে, তো কৈ আছোঁ আপোনালোকক অলপ আগত গৈ এতিয়া অলপ আগত গৈ গাঁত এটা পাম বুলি কৈছে। তো কি কৰোঁ এতিয়া, ফেৰীটো পাওঁ নে নাই সেইটো সন্দেহ লাগি আছে। তো টেনশ্যন এতিয়া কি কৰোঁ, তো এতিয়া গৈ চাওঁ কি হয়। ফাইনেলি আমি এতিয়া ফেৰী ঘাট আহি পাইছোঁ আৰু। তো এতিয়া টেনশ্যন ফেৰীটো পাওঁ নে নাই। তো এতিয়া গৈ চাওঁ, সুধি চাওঁ, যদি পাওঁ যাম, নাপালেতো ঘূৰি যাবই লাগিব, কিনো কৰোঁ, সুধি চাওঁ এতিয়া। কেনেকৈ লাগিলে আহি ক কি ক'ম আৰু, অৱস্থা নাই আৰু, একদম অৱস্থা নাই আৰু, মৰিম আৰু। ভোকো লাগিছে। এতিয়া অলপ চাহ খাই লওঁ, জিন্দগী নাযায় আৰু দেই। ৰেষ্ট লৈ লওঁ অলপ। লাল চাহ খাইছোঁ, লাল চাহ। গাইজ এতিয়া জংঘলৰ মাজে মাজে আহি এতিয়া ফেৰীঘাট পালোগৈ আৰু ফাইনেলি। এতিয়া ফেৰী আহি আছে তাত। এতিয়া ইয়াৰ পৰা পাৰ হৈ কিমান টাইম লাগে চাই লওঁ। তো এতিয়া এইখনতে এতিয়া চাহ তাহ খালোঁ আৰু অলপ। উপায় নাই, আহিলোঁ যেতিয়া তাত যাবই লাগিব, ঘূৰি যাব নোৱাৰি। চ' এতিয়া ফেৰীৰ কাৰণে ৰখি আছোঁ। আহি আছে ফেৰী, দেখি পাইছে চাগে এইডোখৰত। মেইন আমাৰ শদিয়ালৈ যাম বুলি কোৱা মেইন মানুহজন এইজন আছিলে, এইজন চাৰিয়া খানে। কি ক'ম আৰু দেই, জিন্দগী নাযায়, ঘূৰি আৰু একবাৰ নাহেগে আৰু। ভাল লাগিলে না আহি। গুড বাই শদিয়া। এতিয়া আমি পাৰ কৰি লওঁ এইটো। ফেৰী ঘাট আহি আছে, চাওক ফেৰী আহি আছে, ফেৰী ঘাট নহয়, ফেৰী আহিছে এতিয়া। আহি আছে ফেৰী, উঠিব লাগিব তাত আমি এতিয়া। লোডিং কৰি আছে গাড়ী এখন, ওলাইছে এখন লোডিং কৰিছে। অমলপুৰ ঘাট বৰ্তমান আছোঁ আমি। সেইটো অফ ইণ্ডিয়া। এতিয়া আমি ফেৰী ঘাটৰ পৰা ওলালোঁ আৰু পাৰ হৈ গৈছোঁ আৰু গৈ লওঁ। তাৰপিছত ভিউ দেখাইছোঁ আপোনালোকৰ, ভিউ চাই লওঁ। গাড়ী দুখন, তাৰপিছত বাইক 4খন গৈ আছে। মানুহটো গৈছে আৰু এনেকৈ আমি গৈ লওঁ, পাৰ হৈ লওঁ, ভিউ চাওক গাইজ। পাৰ হ'মেই আৰু বেছি টাইম নালাগিলে পাৰ হ'বলৈ। एक मिनट को 10 मिनट की क्या है? एक मिनट आगम लगा बोल। 1 মিনিট তোমাৰ আকৌ 1 মিনিট ল'ব। গাইজ এতিয়া আমি গাত পাৰ হৈ এতিয়া গৈ আছোঁ, জংঘলৰ মাজে মাজে গৈ আছোঁ। চাই লওক, চাই লওক গাইজ। এতিয়া আমি গৈ থাকোঁ, এতিয়া ৰাস্তাত ইমানকৈ ভিডিঅ' বনাই গৈ নাথাকোঁ, এনেও ৰাস্তা বেয়াই আৰু। তো এতিয়া গৈ থাকোঁ লাহেকৈ। উপায় নাই, এতিয়া আমি CSP দোকান ফাইন শ্বপত ৰখিছোঁ, বাট এতিয়া ইয়াত বেলেগ কাৰণে ৰখিছোঁ। আপোনালোকে বেলেগকৈ নাভাবিব, ইয়াত পইচা ওলাবৰ কাৰণে ৰখিছোঁ, বেলেগকৈ নাভাবিব গাইজ। উপায় নাই, ইয়াত CSP একো বেলেগ কিবা একো নাই, সেইটো কাৰণে ইয়াতে ৰখিবলগীয়া হ'ল। তো ইয়াৰ পৰা পইচা ওলাই ল'লোঁ ইম্পৰ্টেণ্টৰ কাৰণে। আকৌ বেলেগ তাত কিবা CSP নাপাওঁ বাৰু। ATM চেটিএমটো নাপায়, ATMটো দূৰৰ কথা।
সেইকাৰণে ইয়াৰ পৰা ৱাইনছৰ পৰা পইচা লৈ ল'লোঁ ট্ৰান্সফাৰ কৰি পিনি। তো এতিয়া লৈ লওঁ, ইয়াৰ পৰা যাওঁ আৰু আপোনালোকে বেলেগ নাভাবিব। এতিয়া ইয়াত সুধিলোঁ আকৌ ঘাট এটা পাৰ কৰিব লাগে বুলি কৈছে। তো এতিয়া গৈ চাওঁ কিনো কৰোঁ, উপায় নাই, আহিছোঁ যেতিয়া যাবই লাগিব আৰু গাইজ। চাওক ইমান কষ্ট কৰিছোঁ, চাওক গাইজ। কি ফাইনেলি আমি এতিয়া ঘাটত আহি পালোঁহি, নাম নাজানো কি হয়। গাইজ দলঙৰ পাৰ হ'ব লাগিব। ইয়াত ভাড়া লৈছে পাৰ বাইক 50K লৈছে। একো নাই বাৰু, সিহঁতেও কষ্ট কৰি বনাই দিছোঁ আৰু দুটা বাইকত 100 দিলোঁ আৰু। তাৰপিছত যিটো গাঁত আমি পাৰ হৈছিলোঁ তাত পাৰ বাইক 100K লৈছিলে। তো তাত আমি 200 দিলোঁ। এতিয়া টোটেল 300 খৰচা হ'ল আৰু এতিয়া গাঁত নদী পাৰ হওঁতে। কোনে খৰচ কৰিব লাগিব। গাইজ ছানছেট চাওক, ছানছেটৰ মজা লওক। ছানছেট হ'বলৈ হৈছে আৰু এতিয়ালৈকে গৈ পোৱাই নাই আমি ইমান টাইম বা লাগে আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। গাইজ এতিয়া আহি লগৰ এটা দোকানত আহি পালেগৈ, লাষ্টৰ এণ্ডিঙত হয় এয়া। জংঘলৰ মাজে মাজে ৰাস্তাত বাইক চলাই কেনেকৈ লাগিলে কওক? একদম বঢ়িয়া লাগিলে। বেছি কথা নকওঁ আৰু কিনো ক'ম আৰু। ভাবিছিলোঁ ইয়াত কিবা বুলি, তো এতিয়া একো নাই আৰু ইয়াত থাকিম বুলি ভাবিছোঁ। এতিয়া থাকিব লাগিব আৰু থাকিম বুলি ভাবিছোঁ হয়, কিন্তু ইয়াত ফোন চাৰ্জ কৰিব লাইন নাই। তো এতিয়া কি কৰোঁ চাই লওঁ, যদি যাব পাৰোঁ ওলাম, যদি উপায় নাই বেছি ৰাতি হ'লে ইয়াতে থাকিব লাগিব। এতিয়া চাই লওঁ কি কৰোঁ। এতিয়া যাওঁ আৰু ইয়াৰ পৰা ওলাই যাওঁ। ৰাতি বাইক চলাবলগীয়া আছে গাইজ। কি কৰিম আৰু বাবা, এনেকৈ জীয়াই থাকিব লাগে জীৱনত। সুখ দুখ জীৱন লগৰী, সুখ দুখ জীৱন লগৰী মিলন। গাইজ আমি থাকিম বুলি ভাবিছিলোঁ, বাট ফোন চাৰ্জ কৰিবলৈ প্ৰব্লেম হোৱাৰ কাৰণে আমি ওলাই আহিলোঁ ৰাতি হ'লেও। তো একো নাই, এতিয়া ওলাই জোতা অৱস্থা চাওক। এতিয়া ৱাটাৰ ক্ৰচিং কৰিছিলোঁ, বাইকখনৰ অৱস্থা চাওক আৰু মাই গড। চাওক গাইজ মোৰ বাইকখন অলপ প্ৰব্লেম দি আছে, ষ্টাৰ্ট বন্ধ হৈ গৈছে মাজে মাজে। তো এইটো কাইলৈ যেতিয়া পাওঁ তেতিয়া দেখাব লাগিব আৰু শ্ব'ৰুমত। গাইজ আমি এতিয়া দিবাংঘাটত ঘাটক ফেৰীৰ কাৰণে ৰখি আছোঁ। তো ইয়াত তাৰপৰা ওলাই আহোঁতে দেৰি হ'ল, এতিয়া উপায়টো নাই, ৰখিব লাগিব। আমাক লগৰ দুটাই থ'ব লাগিছিলে, এইজন আৰু এইজন। থেংক ইউ দেই ভাই, থ'বলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। নহ'লেতো আমি ৰাতি আহিবই নোৱাৰিলোহেঁতেন। তো এতিয়া ফেৰী আহি আছে, ঘাটত ৰখি আছোঁ। তো এতিয়া কিমান বা কয় নাজানো আৰু, চিঞৰি সুধোতে কৈছে যে 1200 মান লাগিব বুলি। তো এতিয়া আহি লওঁ, কথা পাতিব লাগিব, ৰিকুৱেষ্ট কৰিব লাগিব। উপায় নাপালে কান্দি দিব লাগিব। তো পইচাটো নাই এতিয়া, ATM ইয়াত ক'ত ৰাতিত পাম। তো সেইকাৰণে ক'ব লাগিব আৰু, গুগল পে' নচলে, কিনো ক'ম আৰু এতিয়া ৰখি লওঁ আৰু আহি আছে। তো ৱেইট কৰোঁ এতিয়া অলপ। আহি আছে, ৰখি আছোঁ ফেৰীৰ কাৰণে। এতিয়া কি কয় বা সুধি চাব লাগিব, কি কয় চাই লওঁ, ৱেইট কৰি লওঁ কি কয় বা। আজি আমি চেপাকুৱাত থাকিম বুলি ভাবিছোঁ, কি হয় চাই লওঁ। যদি গৈ পাওঁ হোটেল এতিয়া বুকিং কৰিব লাগিব। হোটেল পাওঁনে নাই চব এই ঝামেলা চব সেইজন চাওক, সেইজন ফাইনেলি পিয়ৰ মিচিং হ'ব মানে। বহুত বহুত ধন্যবাদ। যাবি ইয়াতে বুঢ়ো দুপলাং করে বাই 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 গাইজ ফাইনেলি আমি এতিয়া ফেৰী দিছিলোঁ ইয়াৰ পৰা যাওঁ ইমান ৰাতিত এতিয়া ফেৰী টাইম হ'ল, ফেৰী বন্ধ হৈ গ'ল। দাদাহঁতক ৰিকুৱেষ্ট কৰি থৈ দিবলৈ কৈছোঁ। দাদাহঁতক
বহুত বহুত ধন্যবাদ দিছোঁ থৈ দিয়াৰ কাৰণে। তো এতিয়া আমি গৈ লওঁ। বাই বাই। হ্যাঁ বাই বাই, বহুত বহুত ধন্যবাদ। মানি ওপেন বলো ফেরি পার করলে আর এটা ইয়ার পর যাও দাদা বহুত বহুত ধন্যবাদ দিছো আমি ৰাতি যে আমাক হেল্প কৰি দিয়াৰ কাৰণে। তো আমি এতিয়া ইয়াৰ পৰা যাওঁ। তো মেইন ৰোডলৈ কিমান লাগে সেইটো নাজানো, এতিয়া গৈ লওঁ আৰু এতিয়া ইয়াৰ পৰা। তো চাই থাকোঁ ভিডিঅ'টো আগলৈকে। তো গাইজ আমি এতিয়া থাকিবৰ কাৰণে জেগা ব্যৱস্থা কৰি আছোঁ। তো এতিয়া আমি ৰতনপুৰত আছোঁ। ইয়াৰ পৰা চেপাকলে বহুত কিমান দূৰ সেইটো নাজানো। দাদাহঁতক লগ পাইছোঁ। দাদাহঁতে এতিয়া জেগা ৰাস্তাটো কৈ আছে। তো সুধি লওঁ, তাৰপিছত দেখা যাব। দাদাহঁতে যোগাযোগ কৰি দিছে, হোটেল এটাত যোগাযোগ কৰি দিছে। তো এতিয়া ইয়াৰ পৰা কিমান দূৰ সেইটো নাজানো, গৈ চাওঁ এতিয়া। ধন্যবাদ দিছোঁ, বহুত বহুত ধন্যবাদ দাদা। বেয়া চেয়া নাপাব দেই দাদা। বেয়া তোমালোকে নাপাবা, লগ পাম। দাদা বহুত বহুত ধন্যবাদ ৰাস্তা দেখাই দিয়াৰ কাৰণে। গুড নাইট, বাই বাই দাদা। অঁ দাদা, আমি এতিয়া অমলপুৰৰ পৰা ওলাই আহিছোঁ। অমৰপুৰৰ পৰা অঁ এইটো অঁ এইটো ৰাস্তাত যাব, অঁ তাৰপিছত বৰগাঁ তিনিআলি পাব, অঁ তাৰ বাওঁ চাইডে ঘূৰিবি অঁ আৰু অকণমান আগত সোঁ চাইডে ঘূৰিবি। চিধা ব্ৰিজ এটা পাৰ হৈ কিনি এইটো ৰাস্তাত মেলি দিয়ে। এইটো ৰাস্তাটোলৈকে বৰগাঁ তিনিআলি পাবতো, অঁ বাওঁ চাইডে ঘূৰিবি অকণমান 100 মিটাৰ 150 মিটাৰ পাছত সোঁ চাইডে ঘূৰিবি, ডাইৰেক্ট মেডিকেল চাই অঁ মেডিকেল থেংক ইউ দাদা। আমি এনেকৈ অঁ হয় বাৰু। আমি নতুন মানুহটো আহি পোৱা নাই সেইকাৰণে। এইফালে যালে অকলে জংঘলটোৱে পাব। অঁ জাম্পাৰটো ঘূৰিবতো বাওঁ চাইডত, অঁ অঁ আৰু যদি সোঁ চাইডে ঘূৰে, অঁ সি যদি বাওঁ চাইডত যায় অঁ তেতিয়াহ'লে এইটো হুমিজানৰ মেলত যাব। অঁ তাত মানে গৈ কিনি বাওঁ চাইডে ঘূৰিবি আৰু অকণমান আগত সোঁ চাইডত ঘূৰিবি অঁ দেই, একদম বঢ়িয়া। থেংক ইউ দাদা। এতিয়া অলমষ্ট 15 কিলোমিটাৰ বাইক চলাই আহি এতিয়া মেইন ৰাস্তাত ওলাই আহিছোঁহি। এতিয়া মনটো অলপ ভাল লাগিছে। তো কি ক'ম আৰু গাইজ, মনটো অলপ ভাল লাগিলে দেই। তো গাইজ ফাইনেলি এতিয়া বহুত সময় পাছত এতিয়া মেইন চেপাকোৱা টাউনত আহিলোগৈ। এতিয়া টেনশ্যন নাই আৰু। এতিয়া ইয়াৰ পৰা অলপ আগত গৈ হোটেলত সোমাব লাগিব। হোটেলটো নাম কি আছিলে? নীল ৰেষ্টুৰেণ্ট বুলি কৈছে, তাত এতিয়া সোমাম। তো এতিয়া ইয়াৰ পৰা যাওঁ। এতিয়া মনটো ভাল লাগিছে। অথনিৰ বহুত সময়ৰ পৰা জংঘলৰ মাজে মাজে ৰাস্তাৰ বাইক চলাই আহি এতিয়া মনটো অলপ ভাল লাগিছে আৰু টাউনত ওলালৈকে। তো এতিয়া টেনশ্যন নাই আৰু। তো এতিয়া হোটেলত যাওঁ। হোটেলত লগ পাইছোঁ আপোনালোকক। আছে চেপাকোৱা তিনিআলি। তো ইয়াতে অলপ আমি ৰখি লওঁ, অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত হোটেলত সোমাম আৰু। চাই লওক। এতিয়া আমি হোটেলত সোমাইছোঁ। হোটেল মানে ৰেষ্টুৰেণ্ট হয়। ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ, তাৰপিছত ৰুমত লৈ যাওঁ বোলে। তাত আমি যাম। কিবা কিবি খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই মানে এতিয়া অথনিৰ লগৰ ঘৰত অলপ ভাতটো খালোঁ। ইমান ঘৰটোৰ কাৰণে অলপ বেছিকৈ খাব নাপালোঁ। এতিয়া অলপ খাই লওঁ ইয়াত কিবা কিবি, তাৰপিছত ৰুমত লৈ যাবলৈ, তেতিয়া তাত যাম। তো চাই থাকক ভিডিঅ'লৈকে। তো গাইজ ফাইনেলি এতিয়া আমি ৰুমত সোমালোহি, হোটেল ৰুমত। তো বহুত টাইম বিচাৰিলোঁ, ভাল হোটেল পোৱা নাছিলোঁ। এটা হোটেলত সোমাইছিলোঁ, তাত সোমালোঁ, ৰুমটো ভাল নালাগিলে, সেইটো কাৰণে তাৰপৰা ওলাই আহিলোঁ। তো এতিয়া হোটেল ৰুমত সোমালোঁ। গাইজ এইটো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম। বহুত দীঘল হৈ গ'ল, আজি বহুত ঘূৰা ফুৰা হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো দীঘল হ'ব। সেইকাৰণে এইটো ভিডিঅ' ইয়াতে এণ্ড কৰি দিম। তো যোনে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইজ ৰুমটোৰ আপোনালোকক কাইলৈ ৰাতিপুৱা দিম আৰু। কাইলৈ ৰাতিপুৱা মানে নেক্সট ভিডিঅ'ত দেখা পাব ৰুমটোৰ। তো এতিয়া হওঁ আৰু লগ পাইছোঁ আৰু এনেকুৱা ভিডিঅ'ত। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই, টেক কেয়াৰ।